মই আগতে কৈছো যে 1 লাখ চাকৰি দিয়াৰ পিছতো আমি বছৰি নতুন নতুন চাকৰি আমি দি থাকিম। নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ যে আপোনালোকে ফৰেষ্ট বেটেলিয়নত এপ্লাই কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ। যদি আপোনালোকে ৰানিং কৰি আছে তেনেহ'লে হয়তো আপোনালোকৰ কাৰণে বহুত হেল্প হ'ব। আৰু আপোনালোকে যদি এতিয়াও ৰানিং কৰা নাই তেনেহ'লে ৰানিং ষ্টাৰ্ট কৰি দিয়ক, কাৰণ আপোনালোকে ফৰেষ্ট বেটেলিয়নত চাকৰি কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে এই ফৰেষ্ট বেটেলিয়নৰ পোষ্ট কেতিয়া ওলাব সম্পূৰ্ণ ডিটেইলছ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে এটা সৰু ৰিকুৱেষ্ট, চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনডাল বজাই ৰাখিব, কাৰণ আমি যেতিয়া আপডেটৰ সৈতে ভিডিঅ'বিলাক বনাম আপোনালোকে নটিফিকেশ্যনৰ সৈতে সকলোতকৈ আগত জানিব পাৰিব। বন্ধুসকল, এই ফৰেষ্ট বেটেলিয়নৰ চাকৰি কেতিয়া ওলাব, আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, তাৰ বিষয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে আপোনালোকে ভিডিঅ'টোৰ সৈতে জানি লওক। মই আগতে কৈছো যে 1 লাখ চাকৰি দিয়াৰ পিছতো আমি বছৰি নতুন নতুন চাকৰি আমি দি থাকিম। পুলিচ বেটেলিয়ন, ফৰেষ্ট বেটেলিয়ন আমাৰ কাম চলি থাকিব। কিন্তু তাৰ লগত মই আৰু নতুনকৈ 2টা আঁচনি আৰম্ভ কৰিব খুজিছো। এটা আঁচনি হ'ল আমাৰ যিবিলাক ডেকা ল'ৰা আছে, মই ভাবিছো যে 2 লাখ, কিন্তু 2 লাখ একেলগে ক'লে মই মিছা কথা কোৱা হ'ব, যাতে গাড়ীখন লাহে লাহে যায়। সেইকাৰণে মই প্ৰথম কৈছো যে এই বছৰ আমি প্ৰচেছ আৰম্ভ কৰিম। 1 লাখ ল'ৰা ছোৱালীক আমি। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এইটোৱে আছিল বহুত ভাল খবৰ। আপোনালোকে ফৰেষ্ট বেটেলিয়নত চাকৰি কৰিব পাৰিব। আৰু আপোনালোকে যদি ৰানিং কৰি আছে তেনেহ'লে বহুত ভাল খবৰ। আৰু আপোনালোকে যদি এতিয়াও ৰানিং কৰা নাই তেনেহ'লে আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক, কাৰণ আপোনালোকৰ কাৰণে বহুতো ভাল ভাল পোষ্ট আহি থাকিব আৰু এইখন চেনেলৰ পৰা নতুন নতুন আপডেটবিলাক জানিব পাৰিব। আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনডাল বজাই ৰাখক, কাৰণ আমি যেতিয়াই আপডেটৰ সৈতে ভিডিঅ'বিলাক বনাম আপোনালোকে নটিফিকেশ্যনৰ সৈতে চাই থাকিব পাৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে এইটো ভিডিঅ'ৰ দ্বাৰা গম পাই যায় নতুনকৈ আহিব লগা পোষ্টত ফৰেষ্ট বেটেলিয়নৰ পদো থাকিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব।